ৰৈ ৰৈ বিনালে ছবিখন টকা ঘটাৰ ব্যৱস্থা নহয় জানো? ৰৈ ৰৈ বিনালে ছবিখনে টকা ঘটিবলৈ এইবোৰ কাম কৰা নাই জানো? জুবিন গাৰ্গে কোটি কোটি টকা ঘটিবলৈ এইবিলাক কাম কৰি আছে। জুবিন গাৰ্গে তেল লগাই মানুহক ৰৈ ৰৈ বিনালে চাবলৈ নিজৰ জীৱন কাহিনী দি তেওঁ কোটি টকা ইনকম কৰিবলৈ এইবোৰ কৰিলে। নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আপোনালোকৰ ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। এই আগত কথা কেইটা কলো যে সেই কেইটা মই কোৱা কথা নহয়, সেই কেইটা কৈছে এগৰাকী লেখিকা, আৰু সেই লেখিকা গৰাকী হৈছে এইগৰাকী। আপোনালোকে মন কৰকচোন, এই পোষ্টটোত কি লিখিছে বাৰু? এইগৰাকীয়ে হৈছে বিতৰ্কিত লেখিকা শিখা শৰ্মা, আৰু শিখা শৰ্মাই কৈছে কি, জুবিন গাৰ্গে বোলে অসমীয়া চিনেমাৰ প্ৰমোচন কৰি টকা ঘটিবলৈ ব্যৱস্থা কৰে। অসমীয়া গান গাই তেওঁ টকা ঘটিবলৈ এইটো ব্যৱসায় কৰে। অসমীয়াৰ যিবোৰ এলবাম, অসমীয়া যিসমূহ সাংস্কৃতিক সকলোবোৰ জুবিন গাৰ্গে বোলে টকা ঘটা এটা ব্যৱসায় কৰি তুলিলে। এইবোৰ বাৰু সত্যনে? এইগৰাকীক আমি পাগলেই কম নে ছাগলেই কম? আমাৰ যিটো অসমীয়াৰ সাংস্কৃতিক ভেটি, সেই ভেটিটোক তেওঁ বৰগীত, লোকগীত, দিহানাম, আইনাম, বিয়ানাম সকলো ধৰণৰ নামৰ পৰা ভূপেন হাজৰিকা নাম, সকলো ধৰণৰ আধুনিক সকলো ধৰণৰ গান আৰু বহু কেইটা ভাষাত তেওঁ গান গাই সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয়তা অৰ্জন কৰিছিল, আৰু সেইজনে হৈছে জুবিন গাৰ্গ। আৰু এতিয়া এইগৰাকীয়ে কৈছে কি, সেইজনে বোলে টকা ঘটাৰ ব্যৱস্থা কৰিছে এইবোৰ কৰি। তেওঁ যে নোৱাৰে সেয়েহে এনে ধৰণৰ ফেচবুক পোষ্ট কৰিছে, আৰু লগতে কৈছে কি, টকা ঘটাৰ বাবে শ্যাম কানুক টাৰ্গেট কিয়? কোনে শ্যাম কানুক টাৰ্গেট কৰিলে? টকা ঘটিছে বেয়া কাম কৰি শ্যাম কানুৱে। শ্যাম কানুৰ যিবোৰ কথা ওলালে, আনৰ পত্নীৰ লগত ভিডিঅ' কল কৰি অপব্যৱহাৰ আনক কৰি, কাম দিম বুলি বেলেগ পৰ স্ত্ৰীৰ লগত সংগ কৰা, এইবিলাক কৰি জুবিন গাৰ্গে টকা ঘটা নাছিল। এইবিলাক কৰি ঘটিছিল টকা শ্যাম কানুৱে। গতিকে তেনে এজন মানুহৰ লগত আমাৰ ভগৱানৰ তুল্য জুবিন গাৰ্গৰ টকা ঘটা ব্যৱস্থা কথা কৈ কি বুজাব বিচাৰিছে এই শিখা শৰ্মাই? সেই গতিকে মই আপোনালোকৰ মাজলৈ এই কথাকেইটা কৈ ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়ালোঁ। আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু কোনে শুদ্ধ পথত টকা ঘটিছিল আৰু কোনে অসৎ পথত টকা ঘটিছিল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। তেতিয়া শিখা শৰ্মাই বুজি পাব। আৰু জুবিন গাৰ্গ ডাঙৰীয়াক যিহেতু টকা ঘটাৰ ব্যৱসায় কৰিছে কৈছে, সেই ব্যৱসায় কৰি তেওঁ অসমৰ সৰহ সংখ্যক মানুহক কিন্তু সহায় কৰিছিল, আৰু তেওঁৰ লগত যিসকল কৰ্মকৰ্তা আছিল তেওঁলোকেহে যে সৰহখিনি লুটি পুটি খালে, আৰু লগত শ্যাম কানুৱেও যে তেওঁৰ পৰা হুহি খাই শেষত তাকো জুবিন গাৰ্গকো জীৱন শেষ কৰি পেলালে। সেই পাখণ্ডটোক আকৌ আমি বোলে টকা ঘটাৰ বাবে টাৰ্গেট কৰিছোঁ। এনে ধৰণৰ কথা ক'লে এনে মহিলাক কি কৰা উচিত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক। মোৰ মনৰ কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।